12 বছৰ আমাৰ ককাই ভাত খোৱা নাই আসলে ককাই যদি ভাতেই খোৱা নাই কেনেকৈ জীয়াই আছে চৰকাৰী আঁচনিবোৰ বহুত কম আহে বুলি শুনিবলৈ পাইছো কিমানখিনি সত্য আছে নমস্কাৰ সকলোকে স্বাগত জনাইছো মই নাজানা সময়ৰ এটা ব্যতিক্ৰমী ভিডিঅ'লৈ আসলতে ব্যতিক্ৰমী বুলি একানে কৈছো যে আজি পুৰা কেইদিনমান আগৰ পৰা আসলে সোশ্যাল মিডিয়াত বহুত বেছি ভাইৰেল হৈছে আমাৰ সকলোৱে চৰধাৰ ককা আৰু আজি আমি ককাৰ লগত দুআষাৰ কথা পাতিম বুলি আহিলো ধেমাজি সিভিন চাপৰি 2 নং নাৰায়ণপুৰ গাঁৱত বিহুক আজি ককাৰ লগত বিহুকৈ বহুত বেছি কথা পাতিম যিমানখিনি পাৰো ককা ভালে আছে নে প্ৰথমতে আমি ককাৰ পৰা পৰিচয় লম ককা আপোনাৰ শুভ নামটো আৰু আপোনাৰ গাঁওখনৰ লগতে পৰিচয় অকমান দিব আমাৰ দৰ্শকসকলক হ'ব হয় হ'ব মোৰ নাম হৈছে শ্ৰী মনেশ্বৰ বৰা হয় 2 নং নাৰায়ণপুৰ গাঁও হয় মই থাকোঁ চিলিমপুৰত দোকানত হয় আসলে ককাৰ এটা বিশেষত্ব আছে ককাই 12 বছৰৰ পৰা ভাত খোৱা নাই আসলে ভাত নোখোৱাকৈ ককা আজিলৈকে 12 বছৰ অতিক্ৰম কৰিছে কথাটো কিমান সত্য ককা সত্য মই আজি হ'ল 12 বছৰ ভাত খোৱা নাই হয় 12 বছৰ ভাত নোখোৱাকৈ বাগৈ আছোঁ হয় তাৰপৰা ল'ৰাটোৱে যেতিয়া 12 বছৰ ভাত নোখোৱা দেখি ল'ৰাটোৱে নি ডিব্ৰুগড় পৰে দেউতা আজি 12 বছৰ একো খোৱা নাই বোল দেউতা ডিব্ৰুগড়লৈ যাওঁতো কি হৈছে চিকিৎসা কৰিছিলে মানে হয় আচ্ছা তাৰপাছত ডিব্ৰুগড়ত ল'ৰাটোৱে নিলে ডিব্ৰুগড়ত নি পেলাই যেতিয়া ডাক্তৰক ক'লে হয় ডাক্তৰ আমাৰ দেউতা আজি 12 বছৰ একো খোৱা নাই কি হৈছে চাই দিয়ক আচ্ছা তেতিয়া ডাক্তৰে মোক ওচৰলৈ মাতিলে হয় এইফালে আহকচোন বুলি ক'লে তেতিয়া মই গ'লোঁ তেতিয়া মোৰ চোলাটো খুলিলে হয় চোলাটো খুলি তেতিয়া মানে কম্পিউটাৰ কৰিছে আৰু তেওঁলোকে চেক কৰিছে মানে চেক কৰিছে হয় হয় ডিব্ৰুগড় হয় তাৰপৰা তেতিয়া ডাক্তৰে একো বেমাৰ নাই বুলি ক'লে হয় ডাক্তৰে একো বেমাৰ নাই বুলি কৈ পিল 2টা নে 3টা দিলে দেই সেই পিল 2টা নে 3টাকৈ লৈ আৰু ঘৰলৈ গুচি আহিলোঁ ঘৰলৈ গুচি আহি এনেকৈ আৰু আজি 4-5 বছৰমানৰ আগতে গৈছিলোঁ দেই ডিব্ৰুগড়লৈ হয় তেতিয়া তাৰপৰা আহি আৰু তেনেকৈ অতিবাহী কৰি আছোঁ আৰু তাৰপৰা পিলকেইটা খোৱাৰ পাছতো মই একো মানে হেৰি নাপালোঁ একো মোৰ বেমাৰ আছে নেকি আপোনাৰ শৰীৰত বেমাৰ নাই হয় একো বেমাৰ নাই আজিলৈকে ডাক্তৰ গোট যোৱা নাই ভেকচিন আগৰ হেৰি দিছিলে মই তাকো লোৱা নাই কৰোণা ভেকচিন আপুনি লোৱা নাছিলে নাই লোৱা হয় কৰোণা ভেকচিন নাই লোৱা মই কিন্তু কৰোণা কালত আপোনাৰ কৰোণাই দেখা দিছিল নেকি বাৰু নাই দিয়া দেখা দিয়া নাছিলে আচ্ছা দেই তেনেকৈ অতিবাহিত কৰি আছোঁ আৰু এনেকৈ চিলিমপুৰতে হয় তাৰপৰা মোৰ ঘৰ অতীজৰ আছিলে বঙালমাত হয় নেপালী বাৰীত ঘৰ হয় তাৰপৰা মই ইয়াত বঙালমা মানে লখিমপুৰ বঙালমা হয় বিহপুৰীয়া ওচৰত হয় তাৰপাছত ইয়াত আহিছিলোঁ 80 চনত 1980 চনত এই ইয়ালৈ আহিছিলোঁ লামাজানত হয় তেতিয়াৰ পৰা মই ইয়াতে অতিবাহী কৰি আছোঁ আৰু হয় তাৰপৰা থাকোঁতে এতিয়া আজি এই 12 বছৰ আগতে খোৱা বোৱা চলিছিলে মানে আগতে ভাত খাইছিলে আগতে খাইছিলোঁ হয় তাৰপৰা এই 12 বছৰ একেবাৰে মোৰ একো খোৱা নাই মই আচ্ছা হয় বিশেষকৈ ক'বলৈ গ'লে আপুনি 12 বছৰ আগত ভাতটো খাইছিলে কিন্তু 12 বছৰৰ পৰা খোৱা নাই যদি আমাৰ দৰ্শকসকলে প্ৰশ্ন কৰে বা কিহৰ কাৰণে 12 বছৰে ভাত খোৱা নাই কিহৰ কাৰণে খোৱা নাই অকণমান যদি জনাই দিয়ে আমাৰ দৰ্শকসকলক কাৰণটো একো নাই হয় কিন্তু এই বোৱাৰীজনীয়ে মোক ভাত দিয়ে হয় বোৱাৰীজনীয়ে ভাত দিয়ে মোৰ অনিচ্ছা হয় যেতিয়া অনিচ্ছা হ'ল আৰু খাবলৈ মন নগৈ একেবাৰে অনিচ্ছা হ'ল আৰু তেতিয়াৰ পৰা মই আজি 12 বছৰ হৈ গ'ল ভাত নোখোৱাকৈ এনেকৈ আছোঁ আচ্ছা আজি এমাহমানৰ আগত হয় বোৱাৰীজনীয়ে দেউতা আজি হেৰি কওকচোন দৈ গাখীৰ অকণে কিবা জলপান দিলে হয় মই যেতিয়া খালোঁ হয় খাই মই তেতিয়া একদম মানে দেহাৰ উঠি হৈ গ'ল মাথাটো ঘূৰালে হয় মাথা ঘূৰাত মই বিচনাত পৰি গ'লোঁ তেতিয়া মই বোৱাৰীজনী কৈছোঁ আজি মোক তহঁতে কি কৰিব খুজিছ কেলৈ মাৰিব খুজিছ মানে জলপান খাব দিয়া দেখি জলপান কিবা খাই দিলোঁ মানে খোৱাৰ পাছত আপোনাৰ শান্তি লগা নাই একদম মানে বিচনাত পৰি গ'লোঁ আচ্ছা মাথা ঘূৰালে তাৰপাছত কি হ'ল ক'বই নোৱাৰোঁ মই হয় তেতিয়া ল'ৰাটোৱে ডাক্তৰ আনি বেজী এটা মাৰি দিলে হয় বেজীটো মাৰি দিয়াৰ পাছতে মই আধা ঘণ্টামান শুই হয় তেতিয়া মই অলপ মানে ভাল পালোঁ আৰু আচ্ছা আচলতে আমাৰ দৰ্শকসকলে হয়তো বহুতে প্ৰশ্ন কৰিব আচলতে 12 বছৰ আমাৰ ককাই ভাত খোৱা নাই আচলতে ককাই যদি ভাতেই খোৱা নাই কেনেকৈ জীয়াই আছে এইখিনি ক্ষেত্ৰত আপুনি কি উত্তৰ দিব আমাৰ দৰ্শকসকলক এইখিনি ক্ষেত্ৰত উত্তৰ দিবলৈ মোৰ কি আছে মই একো নাই মই আজি কৈছোঁ নহয় বোৱাৰীজনীয়ে ভাত দিয়ে মই অনিচ্ছা হৈ আৰু মই মানে আজি 12 বছৰ এনেকৈ অতিবাহিত কৰি আছোঁ আৰু হয় আৰু মোৰ একো মানে হেৰি নাই আৰু বৰ্তমান আপুনি খাদ্য হিচাপে কি গ্ৰহণ কৰে খাদ্য হিচাপে মই ৰাতিপুৱা গাখীৰ অকণমান খাওঁ হয় আৰু দিনটো ঠাণ্ডা পানী খাওঁ আচ্ছা কেতিয়াবা বোৱাৰীজনীয়ে মানে বেয়া লাগে পায় কি কৰে গাখীৰৰ লগতে বিস্কুট এটা পেলাই দিয়ে তেতিয়া মই কওঁ তই বিস্কুট এটা পেলাই দিলি দেউতা
এই গাখীৰকণৰ লগত বিস্কুট এটা খওক এনেকৈ বুলি কৈ বিস্কুট এটা দিয়া খাব পাৰেনে খাওঁ আৰু কি কৰিম আৰু কিন্তু মানে ভাত হওক বা মাছ মাংস প্ৰতি আমাৰ বহুত লোভ থাকে কিন্তু এইখিনি আপোনাৰ লোভ আছে একেবাৰে লোভ নাই দেই একেবাৰে অনিচ্ছা আৰু মোৰ এইবিলাক বাপৰে বাপ কি আচৰিত আপোনালোকে নিজে বা অনুভৱ কৰক আচলতে আমি নেকি মাছ মাংস নহ'লে বা খাদ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ তেনেখিনি ক্ষেত্ৰত ক'বলৈ গ'লে 12 বছৰ হ'ল আমাৰ ককাই আচলতে এতিয়ালৈকে ভাত মুখত দিয়া নাই কেনেকুৱা আচৰিত আপোনালোকে এটা আপোনাৰ মানে মন্তব্য দিয়ে ককা বৰ্তমান সময়ত বয়স কিমান আছে বয়স এতিয়া মোৰ 85 বছৰ তেনেহ'লে আপোনাৰ 1950 চনৰ ভূমিকম্পটোৰ কথা মনত আছে নিশ্চয় 1950 চনত মই 13 বছৰ তেতিয়া 13 বছৰ হৈ আছিল 13 বছৰ আচ্ছা অকণ সেইখিনি কথা যদি আপুনি অকণ সুৰুৱাই দিয়ে আমাৰ দৰ্শকসকলক মই 1950 চনত মোৰ 13 বছৰ হয় তেতিয়া ভূমিকম্পৰ পাছত মই 64 চনৰ ফাগুনৰ 21 তাৰিখে মই বিয়া পাতিছোঁ বুজিছেনে হয় তাৰপাছত 1962 চনত নয়া পইচা ওলাইছে মোৰ মনত আছে তাৰপৰা মই এই অতিবাহিত কৰি আছোঁ তাতে কেতিয়াবাই তাৰপৰা 80 চনত মই চিমেণ্ট চাপৰিলৈ আহিলোঁ আৰু এই চিমেণ্ট চাপৰিটো অতিবাহিত কৰি আছোঁ আৰু 1980 চনৰ পৰা চিমেণ্ট চাপৰিত আছে চিমেণ্ট চাপৰি আমাৰ চমকং 2 নম্বৰ আচ্ছা সূৰ্যগ্ৰহণত যেতিয়া সূৰ্যগ্ৰহণ লাগিছিলে 80 চনত সূৰ্যগ্ৰহণতে মই এতিয়া ইয়াত ঘৰ বনাই আছোঁ এই লামাজানত গতিকে মই ঘৰ বনাইছোঁ সূৰ্যগ্ৰহণত আচ্ছা আৰু বিশেষকৈ ক'বলৈ গ'লে দুই এজনে মোক মন্তব্য দিছিলে যে আপোনালোকৰ এই গাঁওখনৰ বিষয়ে অকণমান ক'বলৈ দিছিলে বিশেষকৈ চৰকাৰী আঁচনিবোৰ বহুত কম আহে বুলি শুনিবলৈ পাইছে কিমানখিনি চৰকাৰী আঁচনিৰ কথা কওঁ তেতিয়াহ'লে আপোনাৰ তৃণগ্নাৰবোৰত আজিলৈকে আমাৰ কোনো মানে চৰকাৰৰ একো সুবিধা এটা পোৱা নাই স্কুল এখন নাই আমাৰ কোনো ৰাস্তা মানে এই চমকং 2 নম্বৰ স্কুলৰ ব্যৱস্থাপনা এতিয়ালৈকে হোৱা নাই আচ্ছা আচ্ছা মানে মোৰ দৰ্শকসকলক মই এটা ৰিকুৱেষ্ট কৰিছোঁ আচলতে যিহেতু আমাৰ চিমেণ্ট চাপৰি 2 নং নাৰায়ণপুৰ চমকঙৰ ওচৰৰে নহয় জানো এই স্কুলৰ ব্যৱস্থা যিহেতু আমাৰ কণ মাইনাসকলে শিক্ষাদানৰ কাৰণে বহুত দূৰত যাব লগা হয় এইখিনি ক্ষেত্ৰত আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে আমাৰ চৰকাৰে দৃষ্টিগোচৰ হয় নহয় জানো আৰু কি ক'ব এইখিনি ক্ষেত্ৰত আপুনি আপোনাৰ চৰকাৰে আমাক একো সা সুবিধা দিয়া নাই মই আজি চক 80 চনত মই ইয়ালৈ আহিছোঁ তাতকৈ পাছত অহা মানুহ ইয়াত চৰকাৰৰ পৰা সুবিধা পাইছে অন্ততঃ আই ঘৰ পাইছে বুজিছেনে কিমান কিবি বস্তু পাইছে টিউবৱেল পৰ্যন্ত লেট্ৰিন পৰ্যন্ত চব পাইছে কিন্তু মই হ'লে আজিলৈকে চৰকাৰৰ পৰা একো সা সুবিধা পোৱা নাই বেলেগতো দূৰৰ কথা কিন্তু আপুনি পোৱা নাই আজিলৈকে মই পোৱা নাই আচ্ছা এইখিনি ক্ষেত্ৰত আমাৰ চৰকাৰেও দৃষ্টিগোচৰ কৰিব লাগে বিশেষকৈ বৰ্তমান ককা আপোনাৰ ঘৰত কোন কেনেকৈ আছে বৰ্তমান মোৰ ল'ৰা ছোৱালী হ'ল ছোৱালীজনী ডাঙৰ ল'ৰা 5টা আচ্ছা চব এঘৰ হৈ আছে আচ্ছা চব বেলেগ হ'ল মই মাজুটোৰ লগত আছোঁ দেই তাৰপৰা ডাঙৰজনী ছোৱালী মৰিলে তাৰপৰা ল'ৰা 5টা জীয়াই আছে এতিয়া কিন্তু প্ৰত্যেকে এঘৰ হ'ল আৰু আজি কেইদিনমান আগত আপোনাৰ এই কথাখিনি আচলতে কেইবাটাও নিউজ চেনেলতো ভাইৰেল হৈছিলে আৰু এইখিনি চাবলৈ আমাৰ ধেমাজি হওক বা মোৰ বহুত দূৰত মোৰ বন্ধু বান্ধৱীসকল আছে তেওঁলোকে ৰিকুৱেষ্ট যে ককাৰ ওচৰত গৈ পেলাই সাক্ষাৎকাৰ ল'ব লাগে আৰু তেওঁলোকৰ হৈ আপুনি কি ক'ব বিচাৰে আচলতে হয়তো আমি বহুতেই জানো যে আমি খাদ্য অবিহনে জীয়াই থাকিব নোৱাৰোঁ কিন্তু কোনোবাই যে বিচাৰে যে মই ভাত নোখোৱাকৈ যদি জীয়াই থাকোঁ বা মোৰো 2 পইচা ৰেহাই হ'ব তেনেকুৱা ভাবিব পাৰে কিছুমানে যে আমি নাভাবিব কিন্তু ভাবিব পাৰে সেইসকলৰ কাৰণে আপুনি কি মানে মেছেজ দিব বিচাৰে সেইসকলৰ কাৰণে কি নকম লোকৰ কাহিনী মোৰ নিজৰটোৱে মই জানো লোকৰ কথাটো মই নাজানো দেই মই নিজৰটোহে জানো মই এতিয়া নিজে আজি 12 বছৰ হৈ গ'ল একো নোখোৱাকৈ অতিবাহিত কৰি আছোঁ মই নিজৰটোহে জানো আনৰতো মই কি জানিম আনে নিজে জানে আৰু কাৰ কি প্ৰব্লেম আছে নহয় জানিব আৰু কিছু সময় পূৰ্বে আমাৰ ককাই ক'লে যে গাখীৰৰ লগত জলপান দিছিলে আৰু জলপান খোৱাৰ হেতুকে আছিলে ককাৰ গা একদম অৱস্থা বেয়া হৈ গৈছিলে যদি ভাতো আপোনাৰ যদি খাব দিয়ে ন ভাত খালেও চাগে অৱস্থাটো একেই হ'ব চাগে আৰু ভোকৰ প্ৰতি মানে কোনো আপোনাৰ মায়ে মোক শুনাই আচলতে বা কি আচৰিত নহয়নে আপুনি এইবাৰ ভাবি চাওঁ আচলতে 12 বছৰ আচলতে ভাত নোখোৱাকৈ আছে যদি নেকি ভাত বা জলপান খাবলৈ দিয়া হয় ককাক কিন্তু ককাৰ মানে গা স্বাস্থ্য একদম বেয়া হৈ যায় কিন্তু নোখোৱাকৈ থাকিলে একদম সুস্থ দেখিছে ককা পুৰা কথাও কিমান ফলফুলকৈ মানে উপস্থাপন কৰি কথা আৰু 85 বছৰ বয়স হৈছে ন 85 বছৰ বয়স হৈছে আচলতে 12 বছৰৰ পৰা ভাত খোৱা নাই একো মানে খাদ্য গ্ৰহণ কৰাই নাই আনকি জলপান খালেও মানে স্বাস্থ্য অৱস্থা বেয়া হৈ যায় আৰু তেনেখিনি ক্ষেত্ৰত ক'বলৈ ককাই বৰ্তমান সময়ত কিমান সুস্থ সবল হৈ আছে আচলতে ষ্ট্ৰং হৈ আছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰা আৰু ককাৰ কাৰণে এটা আপোনালোকে উইচ কৰা আছে ককাই যে দীৰ্ঘদিন জীয়াই থাকিব পাৰে ন ককা আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু বিশেষকৈ আপোনালোকে ৰিকুৱেষ্ট কৰিলে আজি আমি চিমেণ্ট চাপৰিৰ পৰা আহি ককাৰ ওচৰ পালে ককাৰ ঘৰ পালোহি হয়তো আমাৰ বন্ধুকো জনাম আছে ককাই ঘৰখন অকণমান অৱস্থা দেখুৱাই দিব পাৰে তাকে আমি ৰিকুৱেষ্ট কৰিম বিশেষকৈ তাৰ নামটো কি আছিলে মনেশ্বৰ বৰা আচলতে আমাৰ মনেশ্বৰ বৰা ককা
12 বছৰ ভাত নোখোৱাকে আছে কিমান এক ৰহস্যজনক কথা আপোনালোকে নিজে বা অনুভৱ কৰক আৰু ককাৰ অকমান আপোনালোকে আশীৰ্বাদ কৰক ককা যে দীৰ্ঘদিন জীয়াই থাকে আৰু ইমানে বৰ বেছি দীঘলীয়া নকওঁ ন ককা আৰু আজি ভিডিঅ'টো ইমানে সামৰিছো আৰু আপোনাৰ এটা নতুন ভিডিঅ' লগ পাম কিবা ক'ব নেকি শেষত মই কি ক'ম মোৰ ক'বলগীয়া কিটো আছে মই যিখিনি ক'ব লাগে ক'লো আৰু হয় 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 মোৰ উদ্দেশ্যটো তাকে সকলোৱে ককাক আশীৰ্বাদ কৰক তাকে আৰু ককা শ্ৰীচৰণৰ প্ৰণিপাত জনাইছো ককাই যেন আমাৰ সদায় আশীৰ্বাদ কৰি থাকে তাকে কামনা কৰিছো ককা আজিলৈ ভিডিঅ'টো মানে সামৰিছো পুনৰ এটা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছো আৰু ধন্যবাদ জয় আই অসম।